फ्रेंड्स केने खबर आपनालोকৰ মোৰ অন্য এটি ভিডিঅ'ত সকলোকে পুনৰবাৰ স্বাগতম জনাইছো সো আজিৰ ভিডিঅ'টিত মই আপোনালোকক আমাৰ দেউৰী সমাজত যোনটো বিহুৰ হেখত কৰা হয় মানে বিসু দাবে বাবা বিসু উৰুৱা বুলি কয় মানে বিহু উৰুৱা বা বিহু পেলুৱা সেই নিয়মটোত কেনেকৈ হয় মানে সেই দিনটোত কি কৰা হয় যোনটো আমাৰ দেউৰীৰ দেওহাল থাকে মানে দেওঘৰ থাকে সেইবোৰত কি কৰা হয় সেইবোৰ দেখুৱাবলৈ বিচাৰিছো আৰু যেহেতু বহুতো নীতি নিয়মৰ মাজেৰে চলে সেইবাবে মই তাত ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলো সেইবাবে পিছতীয়াকৈ ভিডিঅ' কৰিছো দুদিনমান আগতে হ'ল আৰু মোৰ মাতটো বেয়া হৈ আছে কাহ চৰ্দি আহকচোন চাওঁ কেনেকৈনো আমি সেই দিনটো পালন কৰোঁ কিনো কৰোঁ সো ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু এয়া হৈছে আমাৰ দেওহাল যোনটো দেওঘৰ বা ধানঘৰ কোৱা হয় আৰু ইয়াতে ইয়াৰ আগৰ দিনটোত আৰু এটা নিয়ম কৰে যোনটো মেটুৱা বুলি কয় সেই দিনটোত যোনবোৰ দান দিবলগীয়া থাকে ছাগলী হাঁহ পাৰ সেইবোৰ ইয়াত দান দিয়া হয় বা বলি দিয়া হয় আৰু ইয়াৰ পিছৰ দিনটো বিচু উৰুৱা বুলি কয় মানে বিহু উৰুৱা এই দিনটো তাতো বুধবাৰ আৰু বৃহস্পতিবাৰে পালন কৰে কিয় দেউৰী সমাজতো বুধ আৰু বৃহস্পতিবাৰ এটা শুভ দিন হয় আৰু আমাৰ গাঁওখন যিহেতু সৰু গাঁও ইয়াত বেছিকৈ মানুহ নহয় সেইবাবে বেছি মানুহ দেখা পোৱা নাই আৰু সেই চুকত বহি থকাজন তামুলী বুলি কয় মানে ইয়াত যোনবোৰ তামোল প্ৰয়োজন হয় সেই তামোলৰ যোগান তেওঁৱেই ধৰে ইয়াত সকলোৱে মিলিজুলি ৰং ধেমালি কৰা হয় নাচা হয় আৰু সেইবোৰ যোনবোৰ আছে মানে চলি মেলি আছে সেইবোৰ দেও কয় মানে সিহঁতৰ নিজৰ জ্ঞান নাথাকা হৈ যায় তেওঁলোকৰ গাত হেনো ভগৱান প্ৰৱেশ কৰে ভগৱানৰ আত্মা প্ৰৱেশ কৰে বুলি লোকবিশ্বাস আৰু পুৰণি যুগৰ পৰা এইবোৰে চলি আহিছে আমাৰ দেউৰী সমাজত সেইবোৰ আচলতে দেও নৃত্য বুলি কয় আৰু তেওঁলোকৰো বিভিন্ন ধৰণৰ নাম থাকে যেনে বলীয়া বাবা চেং কোঁৱৰ কুন্দি মামা সেনেকুৱা ধৰণৰ আৰু বহুত ধৰণৰ আছে 33 কোটি নে কিমান আছে আমাৰ দেউৰী সমাজৰ দেৱ দেৱতা বুলি কয় ইয়াত যিহেতু ভিডিঅ' কৰিবলৈ নিদিয়ে মানে পাৰে ভিডিঅ' কৰিবলৈ কিন্তু এনেদৰে দিয়া নহয় আৰু সেইবাবে মই লুকাই চুৰ কৰি ভিডিঅ' কৰা হয় সেইবাবে গোটেইটো নীতি নিয়ম দেখাব পৰা নাই ইয়াতে কি কৰে আমাৰ ধানগড়টো ইমান ডাঙৰ নহয় কিউকি বহুত সৰু গাঁও হয় ন সেইবাবে মানে ইমান ডাঙৰকৈ ইয়াত বনোৱা নাই লাহে লাহে বনাব আৰু যোনবোৰ ডাঙৰ দেউৰী গাঁও থাকে যেনে নাৰায়ণপুৰ দেউৰী গাঁও শ্ৰীপানী দেউৰী গাঁও নিকক চাপৰি দেউৰী গাঁও সেইবোৰৰ যোনবোৰ ধানগড় থাকে দেওহাল থাকে সেইবোৰ বহুত ডাঙৰকৈ বনাই থোৱা হৈছে সেইবোৰ আচলতে বহুত ডাঙৰ গাঁও হয় তাত দেউৰী মানুহে অকল বেছি ভাগ বাস কৰে এয়া হৈছে নাৰায়ণপুৰ দেউৰী গাঁৱৰ ধানগড়ৰ দৃশ্য ইয়াত বহুত মানুহ হয় চাওকচোন যিহেতু বহুত ডাঙৰ গাঁও হয় উশাহ ল'বলৈ জেগা নাই বুলি ক'ব লাগিব ইমান ভিৰ পৰুৱাৰ দৰে যিহেতু বহুত ডাঙৰ গাঁও হয় সেইবাবে মানুহটো হ'বই আকৌ আহিলোঁ আমাৰ গাঁৱলৈ আহিছোঁ মই চিজ আৰু এজনী হৈছে আমাৰ পেহী আৰু এয়া বাৰ্বি আমাৰ ভণ্টি আৰু
গোটেই মানুহখিনি যেতিয়া যায়গৈ অলপ গধূলি সময়ত ইয়াত ডেকা গাভৰু সকলোৱে নাচে মিলিজুলি। আৰু এনেকা যোনটো দেও উঠে তেওঁলোকৰ ঘৰতো নাচে আৰু যোনবোৰ পূজাৰী থাকে সেইবোৰৰ ঘৰতো হুঁচৰি মাৰ দৰে মাৰা হয়। এই আমাৰ গাঁৱৰ নাচনীবোৰ। বুজিবে আৰু এই ঘৰখনৰ চোতালতে আমি বোকা বিহু খেলিছিলোঁ আৰু মই এপাক নাচি দিলোঁ। যিহেতু মই ইমান নাচিবলৈ নাজানো, সৰুৰ পৰা মই ঘৰত থকা নহয়, ইমানকৈ পেহীহঁতৰ ঘৰতে থকা হয়। আৰু চাইচোন নাই চবতছে ওখ ঘৰ মই আমাৰ গাঁৱৰ। আৰু ইয়াত বিহু নাচাৰ পাছত সকলোকে এনেদৰে বহি পিনি সাজ খাবলৈ দিয়া হয়। সাজটো যোনটো আমাৰ দেউৰীত চুজে বুলি কয়, সেয়া ঢালি আছে বগাকে যোনটো, এয়া সাজ পানী। সেইজনী আমাৰ বাই। এয়া সকলোৱে আমাৰ গাঁওখনৰ পৰা আৰু এইখন গাঁৱলৈ যাব ওলাইছোঁ। মানে একে গাঁৱে হয়, তথাপিও মানে সৰু সৰুকৈ ভাগ কৰি দিয়া হৈছে। আৰু এয়া গধূলিয়ে হৈ গ'ল। এইখন হৈছে আমাৰ গাঁৱৰ পূজাৰীৰ ঘৰ। ইয়াতো এনেদৰে নাচা হয়, ফূৰ্তি কৰা হয় আৰু মানে সকলো ঘৰতে এনেকৈ সাজ পানী খাবলৈ দিয়ে আৰু খোৱাসকলে খায় আৰু খাব মন নোযোৱাসকলে নাখায়। আৰু চুজেৰ লগত খাবলৈ এনেকুৱা ভাজি যোনটো কয়, সেইটো আমাৰ দেউৰীত কাজি কয়, সেইটো দিয়া হয়। আৰু ইয়াত বিহু মাৰোঁতে লগত বেয়া চালনী, বেয়া জাকৈ আৰু খালৈ এনেদৰে নিয়া হয় আৰু ইয়াৰ লগতো মানে কিছু ফূৰ্তি কৰা হয়। ইয়াত চাব পাৰে এনেই বামতে মাছ ধৰাৰ নাটক কৰি দেখুৱাইছে। এইখন আচলতে একেবাৰে শেষৰ পূজাৰী যোনটো আমি বিহু মাৰিছিলোঁ সেই ঘৰটোত। আৰু ইয়াৰ পৰা যাওঁতে যোনটো বিহু উৰোৱা নিয়মটো যোনটো কৰা হয়, সেইটো এটা খালী জেগা বা পথাৰ নদীৰ কাষত এনেদৰে কৰা হয়। আৰু তালৈ যাওঁতে হাতত দুটা লাঠি লৈ পিনি বিহু নাম গাই গাই যাব লাগে। আৰু তাত কিছু এনেদৰে খেল খেলা হয়, মানে ভলীবল টাইপৰ, অনলি তাত কেটচ ধৰিব লাগে আৰু বহুত আন্ধাৰত খেলা হয়, সেইকাৰণে বহুত ফূৰ্তি লাগে তাত। সকলোৱে একেলগে গৈছে, তথাপিও মানে দুটা টিমত ডিভাইড কৰা হয়। ইয়াত খেলা হয় ভলীবল টাইপৰ, কেচ ধৰিব লাগে, এজন ৰেফাৰী থাকে। ইয়াত ভালদৰে দেখি পোৱা নাই কাৰণ মানে গোটেইখিনি মোবাইল টৰ্চৰ লাইটৰ দি খেলিছে। আন্ধাৰ হয়, তথাপিও দেখিব পৰা যায় আৰু কেনেদৰে কেচ ধৰিব লাগে। বহুত ফূৰ্তি লাগে, ইয়াত এনজয়মেণ্ট হয়। আৰু যোনটো টিমে হাৰে সেইটো বিহু নাম গাব লাগে। ইয়াত 3টা ৰাউণ্ড হয়। খেল শেষ হোৱাৰ পাছত সকলোৱে দৌৰিবলগীয়া হয় আৰু কোনো পিছফালে ঘূৰি নাচায়। আৰু যদি পিছফালে ঘূৰি চায় তেনেহ'লে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ লগত আহে বুলি লোকবিশ্বাস পুৰণি যুগৰ পৰা বিশ্বাস কৰি আহিছে, সেইবাবে সকলোৱে দৌৰে। এয়াই আছিল আমাৰ দেউৰী সমাজৰ বিচু উৰুৱা বা বিহু পেলোৱা নিয়ম। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে।
গাইজ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ ভিডিঅ'টো যদি ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব ভিডিঅ'টো কেনেকুৱা পালে চ' বাই বাই